নমস্কাৰ বন্ধুসকল মই বিজি আপোনালোকক স্বাগত জনাইছোঁ নিউ ষ্টাৰ ভিডিঅ' অন্য ভিডিঅ'লৈ চ' আজি ভিডিঅ'টো কি টপিক ৰখা হৈছে আপোনালোকে টাইটেলত থাম্বনেইল দেখি গম পাইছেই চাগে ৰ'ব গাইজ মই কি কাম কৰোঁ দেখুৱাম তাৰ আগতে বিস্কুট হাতত লৈ আছোঁ চাহ অকণ দিছে ফককৈ খাই লওঁ তো গাইজ চাহত বিস্কুট দিয়া এনেকৈ খোৱা মজাই বেলেগ ৰ'ব মই বিস্কুট চাহটো খাই লওঁ তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ 1 মিনিট ৱেইট কৰক প্লিজ তো গাইজ আপোনালোকে মোক দেখিতো গম পাইছে মই কি কাম কৰোঁ হয় মই ইঞ্জিনিয়াৰ হয় इन्हें को सुनने धमाली कोई लाइक के लो चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह सो बंधुসকল মই কি কাম কৰোঁ আপোনালোকক দেখুৱাই আছোঁ 1 মিনিট ৰ'ব তো বন্ধুসকল মই কাম কৰোঁ মানে কি মই গেজত গাড়ী কাম কৰোঁ সো গাইজ বন্ধুসকল এইখন গাড়ীতে আমি বনাই আছিলোঁ চাৰ্জ বৰষুণ আহি গ'ল অলপ পাছত হ'ব এতিয়া ইয়াৰ কামটো দেখুৱাই আছোঁ আপোনালোকক ভিডিঅ'টো শেষলৈকে চাই দিব মোক অলপমান ছাপোৰ্ট কৰিব লাইক ছাবস্ক্ৰাইব কৰিব যদি চেনেল নতুনকৈ আহিছে তেনে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব চ' বন্ধুসকল এতিয়া কাম বন হৈ আছে ভাত খাবলৈ ভোকো লাগিছে চ' এতিয়া ভাতটো খাবলৈ যাম তাৰ আমাৰ গেজৰ কিছুমান বস্তু আপোনালোকক দেখুৱাম কি কি বস্তু আছে গাড়ী বেয়া হ'লে সোমাব এইখিনিতে আৰু তো গাইজ এইটো ৱেল্ডিং মেচিন এইটো হৈছে গ্ৰিল মেচিন আৰু ইয়াত আৰু দেউতাই মই কাম লগাই থাকোঁ চ' ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু দেখুৱাই আছোঁ আপোনালোকক গাইজ মোক কাপোৰ দেখিয়ে চাগে গম পাইছে হাত চক লেতেৰা পূৰা তেল ৰ'বা দেখুৱাই আছোঁ ভিতৰত কিছু আন্ধাৰ হ'ব পাৰে ভিতৰত দেখুৱাওঁ বৰষুণ দি দিছে চ' এইটো আমাৰ গ্ৰেছটো হা তো বন্ধুসকল আপোনালোকক দেখাই আছোঁ ভালকৈ একেলগে চাই থাকিব চ' তো এইটো একেবাৰে ভিতৰৰ বস্তু চস্তু থওঁ এইটো আমি আৰু এইটো হ'ল ৰং কৰা মেচিন ৰং কৰা মেচিন চ' ভিতৰটো আন্ধাৰ একোৱে নেদেখিবই চাগে কি ভিতৰত দেখাম কিছুমান বস্তু চস্তু এইবোৰ ৰেঞ্চ পূৰা ৰেঞ্চ ৰ'ব আৰু দেখুৱাই আছোঁ ৱেল্ডিং মেচিন চেচিন দেখুৱাই দিওঁ আপোনালোকক ভিডিঅ'টো শেষলৈকে চাই থাকিব প্লিজ তো গাইজ এইখন কি লেভেল 3 হেলমেট গেমত যে ওলায় তো নমস্কাৰ বন্ধুসকল মই বিজি আপোনালোকৰ চোৱা নিউজ এটা বিজি এটা নতুন ভিডিঅ' লাগে তো গাইজ এইখন ৱেল্ডিং কৰোঁতে দি লোৱা ক্লাছ বন্ধুসকল কেমেৰা কোৱালিটিটো ইমান ভাল নহয় চ' মেনেজ কৰিলোঁ বাৰু চ' বন্ধুসকল ভিডিঅ'টো ইমানতে শেষ কৰিব লাগিব কাৰণ মই ফ্লিপকাৰ্টত বস্তু এটা অৰ্ডাৰ দিছিলোঁ সেই পাৰ্চেলটো এতিয়া আহিছে জাষ্ট মোক কল কৰিছে এতিয়া মই পাৰ্চেলটো আনিবলৈ যাম আৰু নেক্সটটো ভিডিঅ' কি বস্তু অৰ্ডাৰ দিছিলোঁ চাই থাকিব দিম তো আজিলৈ বাই বাই আন এটা ভিডিঅ'ত লগ পোৱাৰ আছিলে জয় হিন্দ নিউ ষ্টাৰ বিজি